মই দুখীয়া আছা, মোৰ ঘৰ দুৱাৰ নাই, ভাঙা চাঙা। মই পাহাৰে ভৈয়ামে ঘূৰি থাকোঁ, মই ৰাইজৰ কাম কৰি থাকোঁ, গৰ্ভৱতীক আৰু শিশু বাচ্চাক মই টীকাকৰণ দি থাকোঁ। মই দুখীয়া আছা, মই এটা চৰকাৰী ঘৰ পোৱা নাই। মই ভাঙা ঘৰত থাকোঁ, মই কিমান কষ্ট কৰোঁ। এতিয়া মই ঘূৰি আছোঁ, কি কৰিম ছাৰ আপোনালোকে চাওক। বাইদেউ আপোনাক ঘৰ দিয়া নাই নেকি? নহয় বাই, ঘৰ দিয়া নাই। হিমন্ত মামাক কি ক'ব? মই দুখীয়া আছা বুলি সিহঁতে দুজো আমাৰ হিমন্ত ছাৰে দুজি দিয়ে আমাৰে দয়া কৰি, তেহে মই পাম, নহ'লে ক'ৰ পৰা পাম, কোনে দিব আমাক? মইতো ৰাইজক কাম কৰি আছোঁ, চব কাম কৰি আছোঁ। কাম কৰি আছে আশাত? আজি 16 বছৰ হৈছে মই আশা কৰি আছোঁ।